Hello guys, welcome back to my YouTube channel. আজি যাম মই মন্দিৰত মানে আমাৰ গোপেশ্বৰ মন্দিৰত। গাইছ আজি পুৱাই গা ধুই লৈছো চব চাইলে। আজি পুৱাই গা ধুই লৈছো মন্দিৰ যাবৰ কাৰণে। গাইছ এনেকৈ মাজে মাজে মন্দিৰ চন্দিৰ যাই যাব লাগে, চাই থাকিব লাগে, তেতিয়া মনটো শান্তি হৈ থাকে আৰু স্বাস্থ্য ভালে থাকে। গাইছ মই ৰেডি হৈ গ'লোঁ, এতিয়া মই বজাৰখানি গাড়ীত উঠাই দিওঁ, মানে ভুগুৰ বজাৰ, মানে ইয়াতে ভাত খোৱা হ'ব, সেইকাৰণে বজাৰখানি এইগিলা বজাৰ উঠাই লওঁ। কি ওজন নাই কৃষ্ণ, কি মস্ত ওজন দ। গাইছ ফাইনেলি মন্দিৰত আহি গ'লোঁ আৰু এইটো মন্দিৰ ৰখি আছে, এইটো নন্দী মহাৰাজ। গাইছ এবাৰ ধূপ চাকি ল'বাক লাগি তো গ'লোঁ। মৌ আছে মৌ। গাইছ এবাৰ চাকি দিবাক লাগি আহি গৈছোঁ, এইকেইটা মূৰ্তি গাড়ী আছে। গাইছ টিকলি গাইছ মন্দিৰত দৰ্শন কৰি আহিলোঁ, তাতে ভিডিঅ' কৰা এলাও নাইছোঁ, সেইকাৰণে মই ভিডিঅ'টো বনোৱা নাই। এইবাৰ আহিছোঁ মই বজৰংবলীৰ তাত সেৱা ল'বৰ কাৰণে, হনুমানজীৰ তাত। এইটো হনুমানজী বহি আছে, এফালে দুৰ্গা মা আছে, দুৰ্গা মা, জয় দুৰ্গা মা, মানে দেখা নাপায়। গাইছ এইবাৰ আমি আহিছোঁ পাৰ্বতী কোঠাত, আৰু ককাই আজি 12 বছৰ ৰাতি থাকিলে ইয়াতে। ককা অলপ কিবা কওক সেইটোৰ ওপৰত, কি আছে কি নাই। মানে কি এইটো মানে যেতিয়া মাছটো ল'ৰাবিলাকে বা যাত্ৰীবিলাকে তেতিয়া অলপ আঠন হৈ ইয়ালৈ আহে, কাৰোবাৰ ল'ৰা নাই, কাৰোবাৰ ছোৱালী নাই, কোনোবা পঢ়িব নাজানে, গতিকে সেইবিলাকৰ কাৰণে এই মন্দিৰটো পাৰ্বতী মন্দিৰ আহে। আহি মানুহবিলাক চব ফলে ফুলি যায়। আৰু ককা এটা কথা শুনিছোঁ, এইটো মন্দিৰ সেইটো মন্দিৰৰ লগত কানেকশ্যন আছে বোলে ন? আছে, এই ভিতৰত দিয়ে। এই যে তাৰ বামুণ বহি আছে, এই বামুণটো বহুত এতিয়া ময়ো তাতে বহিছিলোঁ, এতিয়া ময়ো তাতে বহিছিলোঁ। এই অলপ হেৰিৰ কাৰণে তাৰমানে গতিকে তাতে সেনেকুৱাকৈ আছে আমাৰ এইটো আমাৰ পাৰ্বতীটো। ধন্যবাদ কোৱাৰ কাৰণে। আমি নাজনাৰ পাই আছে, আমি সৰু পাই তলনাৰ পাই আছে, আমি চাকৰি কৰা টকাৰে মানে গাইছ এইবাৰ আছোঁ কোঠাত, চেনেলটো খুলি থৈ যাওঁ ইয়াতে চিৰি। মন্দিৰত আহিও চকলেট খাব ৰে আছে, এই ভাল আছে বাহু কি আজি মই মন্দিৰত আহিছো। কে আহিছে? চকলেট খাবা নেৰা তথাপিতো মন্দিৰত আহিও। মই ঘূৰাটো বেলেগ বুঝবা ব্লগাৰ। গাইছ আকৌ হৈছোঁ পাৰ্বতী কথা ৰূপম বাইৰ লগত, কি বোলা আহে, সেইকাৰণে আহিলোঁ। একবাৰতো আহিছিলোঁ, আকৌ একবাৰ যাওঁ। গৰম গাইছ তামাম আৰু ভোকো লাগছে আমাৰ। গাইছ এইটো মন্দিৰত সেৱা লৈ কিনে আকৌ ওপৰত দেখি যাবাক লাগি আহিলোঁ। এইটো মন্দিৰত আগতে সেৱা লোৱা নাছিলোঁ, এইবাৰ আহি আকৌ সেৱা ল'লোঁ। ইমান চিৰি আছে, বগি থাকিব লাগে। আকৌ উঠিম এইবাৰ। ইমান ডাঙৰ ডাঙৰ চিৰি আছে, শিলেদি বনোৱা ডাইৰেক্ট। গাইছ শিল মহাতে পৰি কিনে এনেকৈ গুৱাহাটী স্থাপন হৈছে। গাইছ ভাগৰ লাগিল। Ham saya rupam baik tadi. Dah.
ৰূপম ভাই চাহ দি আমাক আজি পাতিলে চাহ হ'ব চেনি নে বিনা চেনি উইথ চুগাৰ ওকে বিছে জিম ফটো গোটা মহাই দেউতাস ফটো মারো রাম মন্দির যাওয়া পারছি লাগে ভাই বাকি এখন আগে রাম মন্দির যাওয়া পারছি লাগে আমি নাখাব পাৰে শিখৰ আছে অল মই শিখৰ দি সিগনেচার দি আৰু কিবা আনি দিলে এইবা সিগনেচাৰ 10 টকা 20 প্যাকেট না 20 প্যাকেট 4 প্যাকেট 6 প্যাকেট এইবা এটা ভুক খাম পানি বটল লৈ লৈছে এফালে মানুহ বহি গেছে সব হাতত পড়ব যাবি আকৌ গাইস ভাত দি দিছি এফালে এফালে সবে ভাত লৈ লৈছে আৰু মই এদিকে আইছি ক'ত গেছলি আপি ঘুৰাবা গেছলি নাই গাইস কামৰাত গৈছিলো বাৰ হসি দি আপি ঘুৰাবা গেছিল নাই যাবি জোল লাগি গেছি জোল এই ভুক খাই ললে আৰু তো কেনেকুৱা লাগছি ভুক মজা ডেকৰ আৰু কি আৰু অমৃত কি তুলিম গাইস এটা আমার লিটল সিস্টার পাওয়ে ফটো বো কি ফটো হচ্ছে বা তোর কাম নাই যা সাইডো গাইস ফাইনালি ঘর আহি পালো ফটা মুখ চুখ ধুব ধুলো দিলো হৈ গৈছে তাতে ফ্লাইঅভাৰ বনাইছে সেইকাৰণে ধুলো সেইকাৰণে ভিডিঅ'টো সমাপ্ত কৰক লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু লগ পাইছো তাৰ আনাৰ ভিডিঅ'ত তেতিয়ালৈকে বাই বাই চাইনৰা